আমি কুৱেশ্যন নম্বৰ 5 সলভ কৰিম ওকে ইয়াৰ আগৰ ভিডিঅ'লৈকে আমি 4 নম্বৰলৈকে আমি সলভ কৰিলোঁ আজি আমি 5 নম্বৰ প্ৰশ্নটো চাম ওকে 5 নম্বৰ প্ৰশ্ন যদি মই পঢ়োঁ কি বুলি কৈছে এ আৰু বিৰ প্ৰত্যেকৰে হাতত নিৰ্দিষ্ট সংখ্যক আম আছে এ বিক ক'লে যদি তুমি তোমাৰ পৰা মোক 30টা আম দিয়া মোৰ হাতত থকা আমৰ সংখ্যা তোমাৰ হাতত বাকী থকা আমৰ দুগুণৰ সমান বিয়ে উত্তৰ দিলে যদি তুমি মোক তোমাৰ 10টা আম দিয়া মোৰ হাতত থকা আমৰ সংখ্যা তোমাৰ হাতত বাকী থকা আমৰ 3 গুণ হ'ব ওকে বা 3 গুণৰ সমান প্ৰতিগৰাকীৰ হাতত থকা আমৰ পৰিমাণ নিৰ্ণয় কৰা তো প্ৰতিগৰাকীৰ হাতত কিমানটা আম আছে কিমানটাকৈ আম আছে আমি ওলাব লাগে ওকে তো আমি প্ৰথমতে ধৰি ল'ম এ আৰু বিৰ হাতত কিমান টকা আছে x আৰু y টা আছে বুলি আমি ধৰি ল'ম ওকে আৰু তাৰ পিছত আমি এটো সলভ কৰি যাম সমান x টা তেনেকৈ আমি ধৰি ল'ম বিৰ হাতত থকা আমৰ সংখ্যা সমান আমি ধৰি ল'ম y টা ওকে এতিয়া যেহেতু কম বেছি আৰু গুণৰ কথা কৈছে মই আগতো কৈছিলোঁ যদি আমাক কম বেছি আৰু গুণৰ কথা কয় সদায় আমি কি কৰিব লাগে সমান কৰিব চেষ্টা কৰিব লাগে তো প্ৰশ্ন মতে বা প্ৰথম চৰ্ত মতে এনেকৈ লিখিব পাৰা যি লিখিলে হ'ব তোমালোকে স্কুলত যেনেকৈ লিখা আছে তেনেকৈ লিখিলে হ'ল ওকে বা প্ৰশ্ন মতে লিখিব পাৰা প্ৰথম চৰ্ত মতে দ্বিতীয় চৰ্ত মতে তেনেকৈ লিখিলে হ'ব এতিয়া যদি আমি চাওঁ কি কৈছে এ কৈছে দেই এটো হৈ গ'ল আমাৰ x আছিল আৰু b মানে কি আছিল y আছিল এটা এইটো ভাবি লোৱা যদি তুমি তোমাৰ পৰা 30টা মোক দিয়া 30টা আম দিব ওকে সো এ কৈছে মোক 30টা দিব লাগিব তো যদি এক যদি মই 30টা দিওঁ এ মানে কোন হয় x ধৰিছো আমি তো যদি আমি তাক 30টা দিওঁ তেন্তে 30টা বাঢ়ি যাব আগত x টা আছিল তো 30টা দিলে 30টা বাঢ়ি যাব কিন্তু y এর কি হ'ব y তো 30টা কমি যাব কাৰণ b লগত প্ৰথমতে y টা আছিল তো যদি হি 30টা যদি এক দি দিয়ে তেন্তে 30টা কমি যাব তো এটো হৈ গ'ল আমাৰ মেইন কথাটো এটা যদি আমি চাওঁ ইয়াৰ পাছত আমাক কি বুলি কৈছে এই কথাটো যদি আমি ভালকৈ আৰু পঢ়ো মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকি থকা আমৰ সংখ্যাৰ দুগুণৰ সমান মোৰ হাতত মানে কাৰ হাতত এ কৈ আছে এটো তো এৰ হাতত থকা আমৰ সংখ্যাটো কি হ'ব বিৰ হাতত থকা আমৰ সংখ্যাৰ দুগুণ হ'ব মানে যেটো এটো এর হাতত আম আছে এটো কি হৈ যাব দুগুণ হ'ব আৰু ইফালে দুগুণ কম হৈ আছে এটা যদি মই এটো এটা সংখ্যাৰে বুজাব চাওঁ তেতে ইফালে 4 আছে আৰু ইফালে 2 আছে বুলি ভাবা এটা যদি মই চাওঁ এটো দুগুণ বাঢ়ি আছে দুগুণ বেছি হৈছে 2 দুগুণ 4 তো ইফালে দুগুণ কম হৈ আছে তো দুইফালে সমান কৰিব লাগিব তো সমান কৰিবৰ কাৰণে মই ইফালে 2 পূৰণ কৰিব লাগিব ইফালে 2 দুগুণ 4 2 দুগুণ 4 দুইফালে সমান হ'ব তো ঠিক একেদৰে ইফালে আমাৰ দুগুণ বেছি হৈ আছে ইফালে দুগুণ কম হৈ আছে সমান কৰিবৰ কাৰণে মই 2 এৰে পূৰণ কৰিব লাগিব তেতিয়া কি হৈ যাব সমান তো এইটো থাকি যাব আমাৰ x + 30 আৰু খুফালে আমাৰ কি হ'ব এটো 2 * y মানে 2y আৰু মাইনাস এটো 30 আৰু 2 পূৰণ কৰিলে আমাৰ কিমান হ'ব 60 ওকে তো x y টো মই একফালে কৰিম আৰু সংখ্যাবোৰ একফালে কৰিম তো x টো x এ থাকিব 2y টো ইফালে আহিলে -2y আৰু খুফালে আছে মান -60 আৰু যদি 30 টো মই যদি খুফালে যাওঁ -30 হ'ব ওকে তো এইটো মই কি লিখিব পাৰিম x - 2y সমান কিমান হ'ব -60 আৰু -30 দুটা যদি একে চিন থাকে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব তো 60 আৰু 30 মিলি হৈ যাব আমাৰ 90 আৰু মাইনাসৰ চিন আছিল মাইনাসটো থাকি যাব তো এইটো হৈ গ'ল আমাৰ 1 নম্বৰ সমীকৰণ এতিয়া আমি লিখিম দ্বিতীয় চৰ্ত মতে বা প্ৰশ্ন মতে আকৌ যদি এতিয়া আমি প্ৰশ্নটো ভালকৈ পঢ়ো বিয়ে উত্তৰ দিলে এটা বিয়ে কৈ আছে ওকে যদি তুমি মোক তোমাৰ 10টা আম দিয়া অৰ্থাৎ আমি এটা বিগ আম দিব লাগিব তো a মানে x আছিল আৰু b মানে y আছিল তো y ক আমি 10টা আম দিব লাগিব কোনে দিব a দিব a মানে কোন x x ত থকাটো তো a দিব তো ইয়াৰ 10টা কমি যাব তো এনেকৈ যদি হয় এইটো কৰিলে কি হ'ব বুলি কৈছে মোৰ হাতত থকা আমৰ সংখ্যা মোৰ হাতত মানে বিৰ হাতত দেই এইটো মোৰ হাতত b এ কৈ আছে ন এইটো বিৰ হাতত তো বিৰ হাতত থকা আমৰ সংখ্যা তোমাৰ হাতত বাকি থকা আমৰ 3 গুণ হ'ব ওকে তো তোমাৰ হাতত বাকি থকা আমৰ 3 গুণ হৈ যাব তো এটা কাৰ 3 গুণ হ'ব এইটো ইয়াৰ 3 গুণ হ'ব মানে এই 3 গুণ বেছি হৈ আছে ইফালে 3 গুণ কম হৈ আছে তো ইফালে সমান কৰিবৰ কাৰণে আমি কিহেৰে পূৰণ কৰিব লাগিব ইফালে আমি 3 ৰে পূৰণ কৰিব লাগিব যেনেকৈ মই আগৰ কথাটো ক'লো ওকে তেনেকৈ সো এইটো হৈ যাব আমাৰ 3 * x 3x - 3 গুণ হ'ব 30 আৰু খুফালে হৈ যাব আমাৰ y + কিমান হ'ব 10 হ'ব ওকে সো এতিয়া আমি x y টো একফালে কৰিম তো 3x y টো ইফালে আহিলে -y আৰু খুফালে আমাৰ 10 আছে 30 টো ইফালে মাইনাস আছিল খুফালে গলে হৈ যাব আমাৰ +30 তো ইয়াৰ পৰা আমি কিমান পাম 3x - y সমান যদি আমি 30 আৰু 10 যোগ কৰো কিমান হ'ব আমাৰ 40 হ'ব তো এইটো হৈ গ'ল আমাৰ কিমান নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণ তো 1 আৰু 2 এটা যদি আমি 1 নম্বৰ সমীকৰণ চাওঁ ইয়াত x আছে প্ৰথম পদটো ইয়াত 3x আছে পিছৰটো 2y আৰু y আছে তো আমি প্ৰথমটো একে কৰিম ওকে তাৰো বিয়োগ কৰিব লাগিব তো 1 - 2 কিন্তু মাইনাস কৰাৰ আগত আমি পূৰণ কৰি ল'ব লাগিব এইটো আমি 1 নম্বৰ সমীকৰণক পূৰণ কৰিম 2 নম্বৰৰ x ৰ শক্তি আছে 3 তো 3 ৰে পূৰণ কৰিম যদি মই 3 ৰে পূৰণ কৰি যাওঁ ইয়াক 1 নম্বৰক 3 * 3 3x আৰু এইটো হৈ যাব 6y 3x - 6y সমান 3 ৰে পূৰণ কৰি আছো 3 ৰে পূৰণ কৰিলে এইটো 9 * 3 = 27 তো -270 ওকে এতিয়া আকৌ 2 নম্বৰক আমি পূৰণ কৰিব লাগিব 2 নম্বৰক আমি ইয়াত কিহেৰে পূৰণ কৰিব লাগিব
যদি আমি চাওঁ 1 নম্বৰৰ লগত কি আছে x লগত একো নাই মানে 1 আছে তো 1টো পূৰণ কৰিলে হয় নকৰিলে হয় তো আমি লিখি দিছোঁ বাছ ফৰ্মেলিটিৰ কাৰণে তো এইটো হৈ যাব আমাৰ 3x তো 3x থাকিব মাইনাছ এইটো y আছে তো y থাকিব কাৰণ 1 পূৰণ কৰি গৈছোঁ তো 1 পূৰণ কৰিলে যি থাকে সেইটোৱে লিখিব লাগিব তো 4 হ'লে আমাৰ কি হ'ব 40 হ'লে 40 থাকিব তো এইটো হৈ যাব আমাৰ প্লাছ 40 টু মাইনাছ এইটো মাইনাছটো হ'ব আমাৰ প্লাছ আৰু এইটো হ'ব আমাৰ প্লাছটো কি হৈ যাব মাইনাছ অ'কে তো চেম টু চেম বস্তু এবাৰ প্লাছত এবাৰ মাইনাছত থাকিলে আমি কি কৰিব পাৰোঁ কাটি দিব পাৰোঁ তাৰপিছত এইটো প্লাছৰ আছে এইটো মাইনাছত যদি এটা প্লাছৰ আৰু এটা মাইনাছত থাকে আমি কি কৰিব লাগিব বিয়োগ তো 6টা ৱাইৰ পৰা এটা ৱাই যদি মই বিয়োগ কৰোঁ 5টা ৱাই থাকি যাব যিহেতু মাইনাছত থকাটো ডাঙৰ আছে সেইকাৰণে -5y আৰু সোঁফালে আমাৰ কি আছে -270 আৰু -40 দুটা বিয়োগ চিন আছে দুটা যোগ হ'ব তো 270 আৰু 40 মিলি যাব 310 অ'কে তো মাইনাছ আমি চিন উঠাই দিব পাৰোঁ বা কাটি দিব পাৰোঁ তো y সমান কি হৈ যাব ইফালে আছিল আমাৰ 310 5টো ইফালে তলত গ'লে আমাৰ হৰত আহি যাব অ'কে ইফালে পূৰণ হৈ আছে ইফালে হৰত তো 5ৰে মই 31 কাটিব পাৰিম 5 6 29 1 থাকিব তো 1 আৰু 0 মিলি 10 হ'ব 5 2 গুণ 10 অ'কে তো এটাকে y এর মান মই কিমান লিখিব পাৰিম 62 y মানে কি আছিল y টো আছিল আমাৰ বিৰ হাতত থকা আমৰ সংখ্যা তো কিমান হ'ব 62 এটা আমি আকৌ ওলাব লাগিব এৰ মানে y এর মানটো আমি একত পাতি দিম y এর মান একত পাতি পাওঁ যদি y এর মানটো আমি একত পাতি দিওঁ 1 নম্বৰ সমীকৰণটো আমাক কি দিয়া আছে যদি আমি 1 নম্বৰ সমীকৰণটো চাওঁ এটো আছিল 1 নম্বৰ সমীকৰণ x - 2y = -90 x - 2y = -90 ওকে সো x মানে x তো 2 মানে 2 লিখিব পাৰো আৰু y মানে কি লিখিব পাৰিম আমি 62 তো সমান কিমান হ'ব -90 তো প্ৰথমতে আমি পূৰণ কৰি লওঁ হেতু যদি আমি 60 পূৰণ কৰো 120 আৰু 2 2 4 হ'ব তো 124 আৰু খুফালে আছে -90 ওকে ইয়াৰ পৰা আমি কি পাম এফালে খুফালে আমাৰ -90 আছে -90 থাকিব এই 124 টো ইফালে বিয়োগ হৈ আছিল খুফালে গলে 124 টো হৈ যাব আমাৰ যোগ তো x সমান এটা যোগ আৰু এটা বিয়োগ থাকিলে আমি সদায় বিয়োগ কৰিব লাগে 124 ৰ পৰা যদি আমি 90 বিয়োগ কৰো 34 হ'ব ওকে তো এটো হৈ গল আমাৰ x ৰ হাতত মানে x মানে কি আছিল এৰ হাতত থকা আমৰ সংখ্যা হ'ব 34 আৰু b ৰ হাতত থকা আমৰ সংখ্যা কিমান হ'ব 62 হয়নে এটো প্ৰশ্ন খুদিছিল প্ৰতিগৰাকীৰ হাতত থকা আমৰ পৰিমাণ নিৰ্ণয় কৰা তো আমি এটো লিখি দিম এতেকে এৰ হাতত থকা আমৰ সংখ্যা এৰ হাতত থকা আমৰ সংখ্যা আমাৰ কিমান হৈ যাব 62 এনেকৈ বিৰ হাতত থকা আমৰ সংখ্যা কিমান হ'ব বিৰ হাতত আমাৰ কিমান আছে 34 ওকে হেখন আমি টাটা লগাই দিম 62টা আৰু 34টা ওকে তো এটো হ'ব আমাৰ কোৱেশ্চন নম্বৰ 5 ৰ সমাধান ওকে